নাসাই মংগল গ্ৰহত অক্সিজেন বনাইছে তো কেনেকৈ বনালে আজি ভিডিঅ'ত আলোচনা কৰিম আৰু তাৰ লগতে আৰু বিষয়ে এটা আলোচনা কৰিম মক্সি কি মক্সি যন্ত্ৰটোকে ঠিক আছে তো আপুনি সম্পূৰ্ণকৈ ভিডিঅ'খন চাই থাকক তো 2021 চনৰ 18 ফেব্ৰুৱাৰীত নাসাই পাৰ্সিভিয়াছ নামৰ এটা ৰবট লঞ্চ কৰিছিল এই ৰবটটো এটাৰ পৰা এটা কাৰ্য কৰি আছিল তাৰ লগতে অক্সিজেন কেনেকৈ বনায় তাৰ এটা এক্সপেৰিমেন্ট কৰিছিল ঠিক আছে এক্সপেৰিমেন্ট কৰা যন্ত্ৰটোৰ নাম হৈছে মক্সি ওকে এই এক্সপেৰিমেন্টৰ নাম হৈছে মার্স অক্সিজেন ইনস্টিটিউট রিসার্চ ইউটিলাইজেশন এক্সপেরিমেন্ট এই এক্সপেরিমেন্টৰ দ্বাৰা কাৰ্বন ডাই অক্সাইডক 800 ডিগ্ৰী সেলসিয়াছত প্ৰথমে কাৰ্বন মনোক্সাইড আৰু অক্সিজেনত ভাঙি দিয়া হয় তাৰ পিছত যিমানখিনি কাৰ্বন মনোক্সাইড আছে সেইখিনি কি কৰা হয় মংগল গ্ৰহৰ যেটো এটমস্ফিয়াৰ আছে তাত এৰি দিয়া হয় আৰু যিমানখিনি অক্সিজেন আছে সেইখিনি কি কৰা হয় কালেক্ট কৰা হয় প্ৰথমবাৰত 5 গ্ৰাম অক্সিজেন কিছিল কালেক্ট কৰিছিল আৰু 5 গ্ৰাম অক্সিজেন এজন এষ্ট্ৰোনটে মিনিমাম 10 মিনিট মান সময়কে শ্বাস ল'ব পাৰিব আৰু 1 ঘণ্টাৰ ভিতৰত এই যন্ত্ৰটো 10 গ্ৰাম মান অক্সিজেন বনায় মংগল গ্ৰহত অক্সিজেন বনোৱাৰ এটাই কাৰণ যে মংগল গ্ৰহৰ পৰা মানে পৃথিৱীলৈ অহাতে মানে উভতাৰ সময়ত বহুত কি হয় অক্সিজেনৰ প্ৰয়োজন হয় মিনিমাম 25 মেট্ৰিক অক্সিজেনৰ প্ৰয়োজন হয় সেইকাৰণে কি কৰা হয় পৃথিৱীৰ পৰা পুনৰ মংগল গ্ৰহলৈ অক্সিজেন পঠোৱা হয় ঠিক আছে সেইকাৰণে কি হয় বহুত খৰচ হয় তাৰ কাৰণে কি কৰা হৈছে মংগল গ্ৰহতে যাতে অক্সিজেন বনাব পাৰি আৰু কম খৰচতে যোগান ধৰিব পাৰি এষ্ট্ৰোনটসকলৰ কাৰণে সেইকাৰণে কি কৰিছে মংগল গ্ৰহতে অক্সিজেনৰ যোগান ধৰাইছে বা মক্সি নামৰ যন্ত্ৰটো বনাইছে ওকে তো এনেকুৱা ভিডিঅ' পোৱাটো মোৰ চেনেলখন সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক